দিয়ক গাইজ কি কৰিছে সকলোকে অন্যতা ভিডিঅ'লৈ পুনৰ মই স্বাগতম জনাইছোঁ আৰু আজি আমি আহিছোঁ টাউনত মই ভাইটি পাপা আহিছোঁ আৰু কাম কেইটামান আছে ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে সকলোকে চাই থাকিব এতিয়া মাৰ বজাৰ কটাৰী লোৱা পাকঘৰ গৃহিণীবিলাকৰ কাম আৰু কটাৰী আৰু কিবা কিবি মায়ে ল'ব ইয়াতে মেইনলি কটাৰীখন লোৱা দেখিছোঁ আৰু দেই পুৰা দামটো পাতি আছে আজি আমি এতিয়া খাম আখল ধাবা প্ৰথম সোমাম কেনেকুৱা কি আৰু আপোনালোকক জনাই আছোঁ দেই এইফালে একদম মোৰ থালি আহি গ'ল এইফালে মাহঁতে একদম ৰুটি খাই আছে পাপাহঁতে মই খালোঁ ভাত মই ভতুৱা ভাত খাওঁ এইফালে পাতে ৰুটি এজন খাই উঠি গ'লে এইফালে আমি খালোঁ খাই বৈ একদম আজৰি মই খাই এনেকুৱা লাগিলে খাই ভাল লাগিলে ভাল লাগিলে আৰু এইফালে হ'ল আখল আখল হয় আপোনালোকে আহিব পাৰিব দেই একদম বৰলুইতৰ কাষতে আছে মই কিন্তু খাই ভালেই পালোঁ বেয়া পোৱা নাই মই বহুত বেছি কিবাও নিবিচাৰোঁ এইটো চিম্পুল হ'লে হৈ যায় যিহেতু ভতুৱা হয় ভোকৰ সময়ত ভাত লাগে আৰু পাই গ'লোঁ হৈ গ'ল ঠিক ঠাক এতিয়া খাই ল'লোঁ এতিয়া খাই লৈ মেলি আমি ঘৰলৈ যাব লাগিব আখলত আমি বইল নাই লগ পাই গ'লোঁ আমাৰ সকলোৱে চিনাকি হয় নাই লগ পাই গ'লোঁ আমি যাব দেই যাব দেই যাব দেখিব এতিয়া ভিডিঅ'ত দিব যে যাব দেই এইখনে হয় একদম সেইফালে আছে বৰলুইত আৰু এইফালে আছে আখল আপোনালোকে সোমাব পাৰিব দেই কোনোবাই আৰু আহিলে এইফালে আছে শিৱসাগৰ এইফালে যাম আমি মৰাণ ডিব্ৰুগড়লৈ একদম হাইৰৰ কাষতে আছে ইফালে এতিয়া আমি ভাত পানী খাই আজৰি হ'লোঁ আৰু ঘৰলৈ বুলি ৰাওনা হৈছোঁ অলপ ওলাই আহিলে এয়াই হয় আৰু বিশেষকৈ মোৰ খোৱাটো মেইন খানাটো খাই যাব লাগিবই কিবা এটা নাখালে মনটো ভাল নালাগে সেয়েহে খাই ল'লোঁ কিন্তু আমাৰ টাউনৰ পৰা আকৌ ঘৰলৈ বেছি দূৰ নহয় দেই কিছুমানটো নাখাবই মোৰতো সেইটো নহয় বাৰু ঘৰৰ পৰা অকণ ওলাই আহিলে যদি মই কিবা এটা নাখাওঁ মোৰ ভাল নালাগে আৰু এতিয়া যিহেতু ভতুৱা হয় ভাতে খাই ল'লোঁ আৰু এতিয়া আমি গৈ আছোঁ